এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এইফালে আমাৰ বেটা শুই আছে আৰু মই এতিয়া মোৰ কামখিনি কৰিবলৈ লৈছোঁ। আৰু আজি তুলিখন ৰ'দত দিছিলোঁ আৰু এতিয়া ৰ'দৰ পৰা আনিবলৈ হৈছে। বিচনাখনত পৰাৰ আগতে ভালদৰে চাফা কৰি লৈছোঁ বিচনাখন আৰু এতিয়া পাৰি দিছোঁ। মই যিহেতু ভিডিঅ' বনাবলৈ বেলেগকৈ টাইম নাপাওঁ, সেইবাবে কেমেৰাটোও অন কৰি লৈছোঁ। বেটা শুই থকা টাইমখিনিতে মই মোৰ কামখিনি কৰি লওঁ আৰু এনেদৰে বিচনাখন পাৰি লৈছোঁ। আৰু এইফালে পাতি দিছোঁ দাইল, যিহেতু দুপৰীয়া ভাত সাজটো খাবই লাগিব, সেইবাবে এনেকৈ পাতি দিছোঁ। আৰু বিচনা পাৰি হৈ গ'ল। এতিয়া এই ৰুমটো অলপ চাফা কৰি লৈছিলোঁ, চকী টকীখিনি চাফা কৰি লৈছোঁ। মানে সদায় অলপ অলপকৈ কৰা হয় যে, সেইটো কাৰণে আজি এইটো ৰুম চাফা কৰিছোঁ। আৰু আহি দেখিছোঁ বেটা শুই আছে। ড্ৰেছিংখন এতিয়া অকণমান চাফা কৰি লৈছোঁ। সদায় মানে ড্ৰেছিংখনৰ বস্তুবিলাকে ইফাল সিফাল কৰি থাকে। আৰু ই এতিয়া সাৰ পালে খেলি আছে আৰু সি কেমেৰাটো দেখিছে কাৰণে এনেকুৱা কৰিছে, নহ'লে সি বহুত উৎপাত কৰে। এতিয়া মই বিচনাখনত থকা এইখিনি কাপোৰ জাপি লৈছোঁ, তাক ডাঙৰ বিচনাখনত বহুৱাই পিনি। সি নেমানে তাক, সেইকাৰণে এইখন বিচনালৈ লৈ আনিলোঁ। আৰু এনেকৈ মই কামখিনি কৰি লৈছোঁ। আৰু সি কেমেৰাটো দেখি চাই আছে, দেখিছেনে? মানে আজিকালি বহুত উৎপাত হৈছে তাৰ। সি বেলেগৰ লগত থাকিবই নিবিচাৰে, মোৰ লগতে থাকিব বিচাৰে। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া আমি বহি আছোঁ। মা শুনে মোবাইল কেমেৰাটো অন কৰা দেখি থাকিলে সি অকল এনেকৈ হাত দাঙি থাকে। কি কয় সিয়ে জানে। আৰু টাটা দিয়ে, চাউণ্ড পৰি যাবা। মানে ই শোৱাৰ পিছত মোৰ মানে অকণমানো ৰক্ষা নাই কামৰ। আৰু ই যেতিয়া সাৰ পায় মানে তেতিয়া আৰুতো কথাই নাই আৰু। এতিয়া আমি এনেকৈ অলপ টাইম খেলিম, তাৰপিছত ইয়াক অকণমান লৈ যাম ইফালে খেলিব। কি কৰি আছে বেটা? চাওঁ কি হ'ল, কি হ'ল? এইফালে চাই দিয়া বা, এইফালে চাই দিয়া। গুণ কি হ'ল? একোতো নাই হোৱা, নাই হোৱা, নাই হোৱা, একো নাই হোৱা। আৰু দিনটোত সময়ে নাপাওঁ, মানে ভিডিঅ'বিলাক ক্লিক কৰি থৈ দিয়া হয়। আজি দিনটো এনেকৈ গৈছে আৰু পিছতে খেলাবলৈ নিলোঁ, খেলি আহিলে। তাৰপিছত তাক ভাবিলোঁ খুৱাম, যদি সি নহ'লে আৰু এনেকৈ তাৰ লগত দৌৰি ফুৰ্তি খাল খাল কৰি ফুৰ্তি গ'ল। আৰু এতিয়া সন্ধিয়া হ'ল আৰু চাহ খাওঁ। কিন্তু আজি ভাবিলোঁ যে আঙুলি পিঠা বনাম, বহুত দিন নাই খোৱা আৰু সেয়ে বনাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া মই পিঠাগুড়িখিনি ভালদৰে মঠি লৈছোঁ আৰু মঠোতে অলপমান ঘিউ দি লৈছোঁ, তেতিয়া মানে লাগি নধৰে আৰু নিজৰ ইচ্ছা অনুসৰি শ্বেপ দি ল'ব পাৰে। মই অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ আৰু যিসকলে যেনেদৰে শ্বেপ দিব বিচাৰে তেনেদৰে দিব পাৰে। আৰু এনেকৈ মই কেইবাটাও বনাই লৈছোঁ। আৰু এইফালে পেন এখনত গাখীৰ অলপ গৰম কৰি লৈছোঁ, মানে গাখীৰত দি বনাম। আৰু তাত ইলাচি আৰু ডালচেনি দি দিছোঁ। আৰু এতিয়া গাখীৰখিনি অলপ উতলিছে। এনেদৰে উতলি উতলি অলপ গাখীৰখিনি কমি আহিলে তেতিয়া মই তাত দি দিম। আৰু এতিয়া দিবলৈ হোৱা নাই। আৰু এতিয়া উতলিলে, অলপ কমিলে গাখীৰ, আৰু ইয়াত মই এনেদৰে এটা এটাকৈ দি দিছোঁ পিঠাখিনি। আৰু এনেদৰে পিঠাখিনি খাবলৈ বহুত সোৱাদ হয়। যিসকলে নাই খোৱা তেওঁলোকে মই বনোৱাৰ দৰে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু নিশ্চয় খাই ভাল পাব। আৰু মই এটা কথা ক'ব পাহৰি গৈছিলোঁ, যেতিয়া গাখীৰখিনি উতলি আছিলে আৰু তেতিয়া মই তাত চেনিখিনিও দি লৈছিলোঁ পৰিমাণ অনুসৰি।
আৰু মই পাহৰি গৈছিলোঁ কাৰণে এতিয়া কৈ দিছোঁ। আৰু এনেদৰে প্ৰায় অলপ সময় সিজালৈকে ৰাখিব লাগিব। আৰু সিজিলে বস্তুটো এনেকুৱা ধৰণৰ হৈ যায়, অলপ টান। আৰু এতিয়া মই এইখিনি নমাই দিম। আৰু ফাইনেলি আমাৰ আঙুলি পিঠা ৰেডি হৈ গ'ল। আৰু আশা কৰিছোঁ আপোনালোকেও খাই ভাল পাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।